নাগ নর যক্ষ রক্ষ গন্ধর্ব কিন্নর সকলোৱে মান্য কৰে মোকে সহ্যবান বুলি। কিন্তু এই শতধরি নির্লজ্জ শংকৰ জয় প্রজাপতি দক্ষর, জয় প্রজাপতি দক্ষর, জয় প্রজাপতি দক্ষর, জয় 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 জয়। জগৎ সৃষ্টির অধিপতি পরম তেজস্বী ব্রহ্মাদেবর সন্তানময় দক্ষ প্রলিকর নাগ নর যক্ষ রক্ষ গন্ধর্ব কিন্নর সকলোৱে মান্য কৰে মোকে সহ্যবান বুলি। কিন্তু এই শতধরি নির্লজ্জ শংকৰ দুঃস্বভাৱী দক্ষকে নিজকেই শ্রেষ্ঠ বুলি আজি কৰে অহংকাৰ। সেনাপতি প্ৰসেনজিৎ কোন কোনে শ্রেষ্ঠ সি দক্ষৰ পাখতে যিদিনা দেখিবই দক্ষৰ বিক্ৰম সেইদিনা বুজিবই দক্ষৰ কিমান শক্তি কিমান পৰাক্ৰম। কোৱাচোন বাৰু ৰাজ্যৰ বাতৰি কৰিছেনে সুখেৰে বাখে দক্ষপুৰীৰ সকলো প্ৰজাই? কোনো লোকে কৰে নেকি বিদ্ৰোহ আচৰণে আমাৰ বিৰুদ্ধে? মহারাজ, বর্তমানে আমার রাজ্যের সকল প্রজার এই মঙ্গল, সকল প্রজাই সুখে শান্তিরে কৰিছে বাসে, কৰা নাই কোনেও বিদ্ৰোহ আচৰণে। আৰু যদি কৰে কোনোবাই বিদ্ৰোহ আচৰণে তাকে ধৰি আনি এনে শাস্তি কৰিম প্ৰধানে। তাৰ শাস্তি দেখি সকলোৱে চকুৰে টুকিব লাগিব। ধন্য
ধন্য সেনাপতি, সন্তোষিত হলো মই তোমাৰ উচ্ছ্বাসিত বাণীত। শুনা সেনাপতি, মহারাজ, মোৰ অতি মৰমৰ কন্যা প্ৰসূতিৰ আলাসৰ লাৰু সতীৰে স্বয়ম্বৰৰ কৰিছো আয়োজন। নিমন্ত্ৰণ কৰিছো বিজগতৰ ৰজা মহাৰজা সকলো নৃপতিবৃন্দক। অতি উলহ মালহেৰে এই সতীৰ স্বয়ম্বৰৰ কৰিব লাগিব আয়োজন। চাবা যাতে সকলোৱে স্বয়ম্বৰৰ সকলো কাৰ্য যেন হয় সমাপন, তাৰ বাবে তুমি চোকা দৃষ্টি ৰাখিবা। হয় মহারাজ। শুনা সেনাপতি, মহারাজ, এই কাৰ্য হ'ব আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিন্তু ই আমাৰ বাবে হ'ব অতি আনন্দদায়ক, আনন্দদায়ক, আনন্দদায়ক। বলা সেনাপতি, পৰৱৰ্তী কাৰ্যত আমি হও অগ্ৰসৰ। অলক মহারাজ।